নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু মই আজি বহুত দূৰত বজাৰ এখনত আহিছোঁ, টেঙাখাটত। আপোনালোকক দেখুৱাই যাম চাই। টেঙাখাটতে মোৰ জন্ম ঘৰ টেঙাখাট নৰসিংহাত। মই এতিয়া আজি প্ৰায় 40 বছৰ পিছত গাঁৱৰ আমাৰ টেঙাখাটৰ বজাৰখনত সোমাইছোঁ। আপোনালোকক অকণমান দেখাই দিছোঁ, চব কিমান ডাঙৰ বজাৰ। বজাৰ কৰিছ? কালি ৰাতি হৈ গ'ল। হা? 40 বছৰ মূৰত আহিছোঁ আজি। আমাৰ ভাইটিয়েতো বজাৰ কৰিবলৈ আহিছে। চাওক কি দিব? অঁ, কি দিছে এখন? এখননো বিলাব লাগে বুলি কয় যে মানুহে, বিলাব নোৱাৰিলে বেয়া বুলি কয় যে। ইমান চিঞৰিছে যে, গৈছোঁ নহয়। অঁ, মই আজি 40 বছৰ মূৰত আহিছোঁ। অঁ, বজাৰ তেতিয়া বহুত বেলেগ আছিলে, এতিয়া বহুত বেলেগ হ'ল। এতিয়া আকাশ পাতাল পাৰ্থক্য। মোৰ জন্ম ঘৰ খঙিয়াতে আৰু মৃত্যু ঘৰ খঙিয়াতে বুলি ক'ব লাগিব। থাকোঁ এতিয়া ডুমডুমাত। অঁ, আমাৰ এয়া চব দুচ বন্ধু মানুহ লগ পাইছোঁ দেই। আমি আজি বজাৰ ভাল দেই, ভাল বুলিয়ে ওলাই আহিছোঁ। আজি বজাৰখনত সোমাইছোঁ, অকণমান আমাৰ ওচৰ চুবুৰীয়া মানুহখিনিকো দেখুৱাই দিব লাগিব, নহয় জানো? আমাৰ বজাৰখন আজি সঁচাকৈ হয় ন? আমাৰ তাত শুকুৰবাৰে বহে। আপোনালোকে বহি দিয়াৰ পৰা বহুত ঘোটালা হৈ গ'ল। বজাৰ কৰিবলৈ আহিছোঁ। আমি আজি দেওবাৰ বজাৰলৈ প্ৰায় অহা নহয় বাৰু, কিন্তু আজি মানে বাইদেউ ভতিজাটোৰ ঘৰত থাকিলোঁ। ভতিজাটোৰ ঘৰত থাকি পেলাই এতিয়া ঘৰলৈ বুলি ওলাই আহিছোঁ। ঘৰলৈ ওলাই আহোঁতে দেওবাৰ বজাৰখন বোলো দৰ্শনটো কৰি যাওঁ। বহুত দিনৰ মূৰত আহিছোঁ। আমি প্ৰকৃততে নাহোঁ মহিলাবিলাকে বজাৰলৈ, মই নাহোঁ বিশেষকৈ। আজিকালি টেঙাখাটত প্ৰায় মহিলাবিলাকে বজাৰ কৰে, কিন্তু আজি আহিলোঁ যেতিয়া এনেই বজাৰখন একপাক সোমাই চাইও যাওঁ, কিবা এপদ লৈও যাওঁ বুলি সোমালোঁ। ধন্যবাদ। এই লগতে ময়ো আহিছোঁ। মই কিন্তু আজি 40 বছৰ পিছত আহিছোঁ দেই। মানুহে বিশ্বাস কৰে নে নকৰে। মোৰ 40 বছৰ পূৰা হৈ গ'ল আকৌ, মাইনাহঁতৰ এতিয়া হৈ গ'ল নহয় কিমান বয়স, হয় নাই? আৰু লগতে আপোনালোককো একচুৱেলি এই বজাৰখনত বহুত শাক চব্জি সপ্তাহটোৰ কাৰণে মানুহে বজাৰ কৰি লয়। আমি অৱশ্যে শাক চব্জি তেনেকৈ কিনি খোৱা নহয় যে, সেইটো কাৰণে মানে দেওবাৰ বজাৰখনলৈ নাহোঁ আৰু। আজিকালি প্ৰায় বজাৰ মাইকী মানুহে কৰে, হয়নে? বন্ধু এজন লগ পালোঁ দেই। আমাৰ মানুহজনৰ লগত একেলগতে খোৱা লোৱা, একেখন কাঁহীতে খোৱা বাল্যকালৰ বন্ধু এজন লগ পালোঁ, মোৰ মানুহজনৰ লগৰ। বহুত ভালো লাগিছে, বেয়াও লাগিছে। আমাৰজন নাই এতিয়া আপোনালোকৰ থাকিবৰ কাৰণে, হয় নহয়? লগতে লগ পালে কিমান ভাল লাগে বাৰু, লগ পালে মানে। আমাৰজন নাই এতিয়া, কি কৰিব? তথাপিতো যে বন্ধুজনৰ সৈতে দেখি পাইছোঁ আজি ইমান দিনৰ মূৰত, ভাল লাগিছে। ভালে আছে আপুনি? কঁকাল বিষটো থাকিবই অলপ চলপ, সেইবোৰ বেয়া বুলি নক'ব আৰু। ল'ৰা ছোৱালীটো নাতিপুতি দেখিলে, ময়ো দেখিলোঁ। সেইকাৰণে আমাৰ 40 বছৰ হৈ গ'ল মই এখন বজাৰলৈ অহা, নহয় জানো? মোৰ বন্ধুজনৰ বহুত ডাঙৰ বেমাৰ এটাৰ পৰা ভগৱানে ঈশ্বৰে কৃপা কৰি ৰাখিছে। এনেকৈয়ে থাকক আৰু বহুত বছৰ জীয়াই থাকক। আমাৰবোৰ নাথাকিলেও বন্ধুহঁতক দেখিলেও কেতিয়াবা ভাল লাগি থাকে। অঁ, তাকেহে বজাৰ কৰি এটালোঁ দেই ৰাইজ। এয়া চব, সেইটো মোৰ দেও হয়। বাই বাই। আজিলৈ ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে। বাই।